ইউটিউব ফেমিলি ওয়েলকাম বেক টু মাই চেনেল আফজল ব্লগছ। আজি আহিছোঁ বোম এখন শ্ব'ৰুমলৈ। তো বোম মানে দেখুৱাই আছোঁ কিহৰ বোমৰ শ্ব'ৰুম নহয়, কিহৰ শ্ব'ৰুম দেখুৱাই আছোঁ আপোনালোকক। চাই থাকক মোৰ ব্লগটোলৈ। তো এইখনে হৈছে সেইখন শ্ব'ৰুম, আমাৰ মৰিগাঁৱৰ এখন শ্ব'ৰুম। এইটো দেখা পাইছে ওপৰলৈও আছে, গোটেইখিনি দেখুৱাই আছোঁ ভিতৰত গৈ পেলাই। তো এইখনেই হৈছে সেইখন শ্ব'ৰুম যিখন আমাৰ মৰিগাঁৱতে অৱস্থিত। মৰিগাঁও আমি চাই থকাৰ ভিতৰত এতিয়া এখনেই ডাঙৰ সকলোতকৈ। দাদা আপোনাৰ নামটো কওকচোন। মৃদুল কুমাৰ দাস, তেখেতৰে শ্ব'ৰুম হয়। তো দেখুৱাই আছোঁ আমি। তো এয়া দেখিবলৈ পাইছে চাইকেলৰ ষ্টক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। চাইকেল মানে বহুত চাইকেল আছে, দেখুৱাই আছোঁ আপোনালোকক সকলোখিনি। চাই থাকক ভিডিঅ'টো। আৰু আছে চাইকেল, ওপৰতো আছে, যাম ওপৰলৈ যাম। এয়া হৈছে লেডিজ চাইকেল। তো এইকেইখন দেখুৱাই লওঁ আগতে। এইকেইখন দেখিছেনে উল্টা উল্টা কৰি থৈ দিছে। এইকেইখন চাওক, এইফালেও আছে। কি লাগে মানে সকলোখিনি ইয়াতে পাব আৰু চাইকেল, যি চাইকেল আপোনাৰ চইচ হয়। এইখন চাওক, একেবাৰে গোটেইখন একেবাৰে আপোনাৰ KTM-খনেই লাগিছে আৰু। ওপৰত এখন আছে তেনেকুৱাই ছেম, ইফালে এখন আছে হোৱাইট কালাৰ। ওপৰত যাওঁচোন বাৰু, কি কি চাইকেল আছে চাওঁ ব'লক ওপৰত গৈ। তো এইফালে আছে। তো ইয়াতো বহুত ষ্টক আছে। এয়া দেখিবলৈ পাইছে আপোনাৰ কিমান ডাঙৰ শ্ব'ৰুম হয়। মৰিগাঁও টাউনতে আছে এই শ্ব'ৰুমটো। মৰিগাঁও টাউনত মানে ক'ব গ'লে লাৰ্জেষ্ট আৰু। ইয়াতকৈ ডাঙৰ মৰিগাঁও টাউনত চাইকেলৰ শ্ব'ৰুম নাই। চাওক কি ধুনীয়া ফেচিলিটি দিছে ইয়াত বহিব পৰা। আহক, আহি পেলাই বহক, এখন এখন উঠাই লৈ যাওক আৰু। উঠাই মানে মালটো লাগিব, মালটো মেইন, মালটো নহ'লে নহ'ব। তো সুধি আছোঁ দাদাজনক মালটো বা কিমান লয়। এতিয়াতো আমি জাষ্ট আহিছোঁহে, কিমান লয় এখন দাম সুধোঁ। আৰু এখন চাইকেল আপোনালোকক দেখুৱাই আছোঁ, চাওক। এইখন চাওকচোন বাৰু, এইখন চাওক। বম মোটা চাইকেলৰ টায়াৰটো চাওক। ইয়াতকৈ এটা আছে বহুত ডাঙৰ মোটা টায়াৰৰ। এইটো হৈছে আপোনাৰ মিডিয়াম, তাতকৈ ডাঙৰ হৈছে এইখন চাওক। গোটেইখন R15 চকাটোৱে আৰু। সেইটো চাব পাৰে আপুনি কিমান মোটা টায়াৰ। তো দাদাজনক সোধোঁ এতিয়া আমি, এইখন চাইকেলৰ দাম কিমানমান হ'ব? আপোনাৰ গিয়াৰত হ'ব, গিয়াৰ প্ৰথম পিচ হ'ব, আগফালে ছাছপেনশ্যন হ'ব। হয়, এখন আপোনাৰ 18,500 আহিব। তো এখন চাইকেল দাদাহঁতে কোৱা মতে 18,500 টকা হ'ব বুলি কৈছে। কিন্তু বাহিৰত আপোনালোকে বেলেগ সৰু দোকানত ল'লে অলপ বেছি ল'ব লাগিব, কিয়নো সিহঁতে ইয়াৰ পৰা চাইকেল কেইখন লৈ পেলাই তাত বিক্ৰী কৰে। তো ইয়াত যে এখন আছে দাদা, এখন চলালে নিশ্চয় চাগে ভাগৰ লাগে আপোনাক, ভাগৰ লাগিব চাগে বেছি। ভাগৰ নালাগে, দেখিবলৈ যিমান মোটা হয়, ভাগৰ কোনো কাৰণত নালাগে, চলাবলৈ বহুত ফ্ৰী হয়। তো দাদাই কোৱা মতে এখন মানে ভাগৰ নালাগে। মইতো ভাবিছোঁ এখন ভাগৰ বহুত লাগিব চাগে, কিয় মানে ইয়াত ছিষ্টেমটো এনেকুৱাকৈ বনাইছে মানে আপোনাৰ কোম্পানীয়ে। তো দেখাত মোটা হ'ব পাৰে, কিন্তু ই মানে ভাগৰ নলয়। চলাবলৈ বহুত চখ, চলাবলৈ বহুত চফ্ট বুলি কৈছে। নৰ্মেল আমি যিখন চাইকেল চলাওঁ সেইখনতকৈ পাৰিলে আৰু অলপ চফ্ট হ'ব বুলি কৈছে। তাৰোপৰি গিয়াৰ আছে মানে, আৰু গিয়াৰো আছে, এইটো গিয়াৰ ছিষ্টেম হয়। 21 স্পীড হয়। 21 স্পীড আছে ইয়াৰ। এইটো 7 গিয়াৰ হ'ব, 7 গিয়াৰ হ'ব বুলি কৈছে। তো আৰু দুই এখনমান দেখুৱাম। তো ইয়াত আপোনালোকৰ টপ কোৱালিটিৰ চাইকেল দাদা কোনে আছে? তাতকৈ টপ আছে। তো ইয়াত তাতকৈ টপত আছে, দেখুৱাই আছোঁ, চাই থাকক। প্লিজ ভিডিঅ'টো চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো এইখন এখন দেখা পাইছে, এখন উইলৰ চাইজ 29 হ'ব। হুইলৰ চাইজ বোলে 29। এখন বাৰু সিহঁতে গম পাব, আমি ইমান এটা গম নাপাওঁ, এইটো বিষয়ে অভিজ্ঞতা নাই বাৰু। 24,500 তো এইখন কোৱা মতে 24,500 টকা। আহিব পাৰে, আহক আৰু লৈ যাওক, লৈ যাওক, কিন্তু মালটো লৈ আহিব, মাল মেইন। তো আৰু আছে কালাৰ চাওক, কালাৰ দেখিছে নেকি? এই দেখিছে কালাৰ, গ্ৰীণ কালাৰ আছে, অৰেঞ্জ কালাৰ আছে, ব্লু, লেমন গ্ৰীণ, ৰেড আছে, মানে যি কালাৰ লাগে আপোনাক
সকলোখিনি কালাৰে এভেইলেবল আছে ইয়াত। দোকানখনৰ কণ্টেক্ট নাম্বাৰটো মোৰ ডিছপ্লেত শ্ব' হ'ব তো বাৰু। আজিলৈ ভিডিঅ'টো ইমানখিনিতে। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক এটাও কৰি দিব যদি ভাল লাগে। প্লিজ আপোনালোকে হেল্প কৰিলেহে আগবাঢ়িব পাৰিম।